আমাৰ জাতীয় উৎসৱ ভোগালী বিহু আহি আছে ইয়াৰো ওলগ মই যাচিছোঁ আৰু ইমান বছৰে অশেষ কষ্ট কৰি এই মহাবিদ্যালয়খনত যি শিক্ষকসকলে যি ষ্টাফসকলে আমাৰ ছাত্ৰ ছাত্ৰীক শিক্ষা লোৱাত সহায় কৰি আছে ইয়াৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ কাৰণে আজি নামনি অসমত ইমান পুৰণি ইনষ্টিটিউশ্যন এখন তেনেকুৱা এটা ভাল পৰিৱেশত আছে এই কাৰণে মই আপোনালোকক প্ৰথমে ধন্যবাদ জনাইছোঁ মোৰ কাৰণে অলপ অসুবিধা হৈছে সময়টো মিলাওঁত সেইকাৰণে মই বেছি দীঘলীয়া ক'ব বিচৰা নাই যিটো মেমৰেণ্ডাম ইয়াত দিয়া হৈছে মই সেইটো ষ্টাডি কৰিম আৰু ইয়াত কিছুমান সমস্যা আছে যিটো অসম গভৰ্ণমেণ্টৰ লগত আলোচনা কৰিব লাগিব আৰু ইয়াৰ কাৰণে আমাৰ বাকীখিনি কলেজ আৰু স্কুলৰ যিখিনি প্ৰব্লেম আছে ইনক্লুডিং বড়োলেণ্ড ইউনিভাৰ্চিটি ইয়াৰ কাৰণে অসম চৰকাৰৰ লগত আমি বাইপাৰ্টাইট মিটিং কৰিম অতি শীঘ্ৰে কৰিম এই মিটিংখন আৰু মই ক'ব বিচাৰিছোঁ ইয়াত এটা কৰিব পৰা কাম আছে কনষ্ট্ৰাকশ্যন অফ টেকন'লজি এনেবল স্মাৰ্ট ক্লাছৰুমছ তো ইয়াত আমি প্ৰথম এই 2021 যিটো আমাৰ বাজেট আছে তাত 1.5 crore আমি দিয়াৰ কাৰণে মানে দিব পাৰিম আৰু এইটো কামটো আপোনালোকে আৰম্ভ কৰক আৰু নেক্সট ফিনান্সিয়েল ইয়াৰত বাকী 1.5 crore আমি আমাৰ পৰা দিম ATC চৰকাৰৰ পৰা মই কথাটো এইখিনিয়ে ক'ব বিচাৰিছোঁ কি আগত কি হ'ল পিছত কি হ'ল সেইটো হৈ থাকিব কিন্তু যিখিনি আমাক লাগে সেইটো আমাক লাগিবই আৰু শিক্ষাৰ সমস্যা যিখিনি আছে সেইটো খুব প্ৰায়ৰিটিত সমাধান কৰাৰ কাৰণে চিন্তা কৰিছোঁ আৰু সেইকাৰণে আমাৰ তাত বহুত বেছি টকা দিয়া নাই যিখিনি টকা দিছে সেইখিনি মই এইবাৰ কৈছোঁ প্ৰথম সিদিনা মই মিটিং কৰিলোঁ আৰু ফাৰ্ষ্ট মিটিঙত মই কৈছোঁ আমাৰ ডিপাৰ্টমেণ্টক কি এডুকেশ্যন ডিপাৰ্টমেণ্টটো কৰাপশ্যন ফ্ৰী হ'ব লাগে বুলি পেলাই প্ৰথম বেলেগ ডিপাৰ্টমেণ্টত যোৱাৰ আগতে এডুকেশ্যন ডিপাৰ্টমেণ্টটো কৰাপশ্যন ফ্ৰী হ'ব লাগে আৰু অটেকিং লোৱাৰ পিছতে মই ডিক্লেয়াৰ কৰিছিলোঁ কি টিচাৰসকলে আমাৰ তাতে যাবলৈ একো পাৰ্মিশ্যন নালাগে বুলি পেলাই প্ৰফেচাৰ হওক টিচাৰ হওক ছেক্ৰেটাৰিয়েটত যাব কোনো পাৰ্মিশ্যন নালাগে আৰু সেইটো আমি ইচিত পাছ কৰিছোঁ এতিয়া আমি সেইটো তাত ইমপ্লিমেণ্ট কৰিম যিখিনি আমাৰ ইনষ্টিটিউশ্যন আছে ইয়াৰ এটা ছাৰ্ভে আৰু মেপিং হৈ আছে এই ইনষ্টিটিউশ্যনবিলাক খুব এফেক্টিভলি যদি কামবিলাক কৰিব পৰা যায় তেতিয়াহে আমাৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টটো খুব ক্ষীপ্ৰতাৰে হ'ব আৰু সেইটো বহুত ডাঙৰ এটা কনচাৰ্ণ আৰু যিটো আপোনালোকে কৈছে কি চেণ্টাৰ অফ এক্সিলেঞ্চি হ'ব লাগে ইয়াত মোৰ পূৰ্ণ সমৰ্থন আছে কাৰণ গতানুগতিক যিবিলাক ইনষ্টিটিউশ্যনবিলাক আমাৰ আছে এই স্বাধীনতাৰ আগত বা পিছত সেইখিনিত যিখিনি আমি গ্ৰেজুৱেট তৈয়াৰ কৰি আছোঁ সেইসকলে এমপ্লয়েবল হোৱা নাই বহুতে আনএমপ্লয়মেণ্ট সমস্যাটো এইকাৰণে বাঢ়ি আছে চ' এইসকলক এমপ্লয়েবল কৰিবৰ কাৰণে আমি কিছুমান এক্সট্ৰা অৰ্ডিনাৰী কাম হাতত ল'ব লাগিব আৰু সেইটো কৰিবৰ কাৰণে কলেজত বহুতখিনি ভাল প্ৰফেচাৰসকল আছে যিসকলৰ এইখিনি কেপাচিটি আছে কিন্তু এইটো অলপ ষ্ট্ৰেটেজিকেলি আপোনালোকে পলিচিবিলাক বনাব লাগিব কি কোনটো আমি এক্সট্ৰা কাম হাতত ল'ম যাৰ দ্বাৰা আমাৰ কলেজৰ পৰা ওলাই যোৱা ছাত্ৰ ছাত্ৰীয়ে যদিও সি ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট নহয় যদিও সি মেডিকেল গ্ৰেজুৱেট নহয় মেনেজমেণ্ট গ্ৰেজুৱেট নহয় তথাপিতো যিখিনি ছাবজেক্ট পঢ়িছে সেইখিনি দিয়ে সি কিবা এটা কৰিব পাৰিব সেইখিনি কৰিবৰ কাৰণে অলপ পলিচিবিলাক যদি কিবা কৰিব লগা আছে আপোনালোকে এইটো কৰি লওক গভৰ্ণমেণ্টৰ গাইডলাইন থাকিব কিন্তু সেই গাইডলাইনখিনি ফ'ল' কৰিও আমি কিছু এক্সট্ৰা অৰ্ডিনাৰী কৰিব পাৰোঁ নেকি যাৰ দ্বাৰা আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীৰ কনফিডেন্স বিল্ডিংটো আমি কৰিব পাৰোঁ আৰু তেখেতসকলক অলপ বেছিকৈ নলেজ দিব পাৰোঁ যাৰ দ্বাৰা তেখেতসকলৰ বেলেগ ষ্টুডেণ্টতকৈ কম্পেৰেটিভলি অলপ হ'লেও জ্ঞানটো বেছি হয় তো সেই কথাখিনি সেই কামখিনি আমি আৰম্ভ কৰিব লাগে সমস্যাবিলাক আছে দেশখনতে আছে গোটেই ভাৰতবৰ্ষতে আছে আৰু এতিয়া নিউ এডুকেশ্যন পলিচি আহিছে এই পলিচিটো কৰিবৰ কাৰণে বহুত দিন লাগে গোটেই বিশ্বত যিটো আমাৰ এডুকেশ্যন এইটো সলনি হৈ গ'ল আৰু আমি ইয়াত
যেটো এডুকেশ্যন যেটো আমি লৈ আছো এটো মানে গ্লোবাল কম্পিটিশনত আমি বহুত সময়ত সাকসেস নহম এই কারণে যেটো পাঠ্যক্রমৰ ওপৰত মোৰ বহুত চিন্তা হয় আৰু এলিমেন্টাৰী সেকেন্ডাৰী লেভেলত মই কলেজৰ কথা নকওঁ কলেজত ইমান ভালকে মই অধ্যয়ন কৰা নাই কলেজত কি হৈ আছে কিন্তু বাকিখিনি যেটো আছে বহুত শিক্ষক আছে যি সকলে খুব ভালকে শিক্ষাদান কৰিব নোৱাৰে আৰু অসমৰ এটা সাৰ্ভে ওলাইছিলে প্ৰায় 55% যে টিচাৰ দে আৰ নট হ্যাপি উইথ देयर জব হ্যাপি নহয় বুলি এটা সাৰ্ভে ওলাইছে মানে হ্যাপি নহয় মিন্স তেখেত সকলে কামবিলাক ভালকে নকৰে মানে যদি হ্যাপিয়ে নহয় তো 45% টিচাৰ দি যদি চলি আছে এটো শিক্ষাটো ইমান ভাল নহব এই কারণে ময়ো ভাবিছো আমাৰ কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজে এনটিআৰ কোকৰাঝাৰ জিলাৰ নোৱাৰিলেও কোকৰাঝাৰ সাব ডিভিজনৰ শিক্ষাৰ সিনাৰিওটো চেঞ্জ কৰাৰ অলপ আগভাগ ল'ব লাগে আমাৰ অঞ্চলৰ যিখিনি হাই স্কুল আছে হায়াৰ সেকেন্ডাৰী আছে তাত কি চলি আছে ইটো অলপ আমাৰ গভৰ্ণমেণ্ট কলেজৰ কিছুমান এছাইনমেণ্ট দিম আমি এই এছাইনমেণ্টবিলাক আপোনালোকে ঠিক কৰি পেলাই অলপ সাৰ্ভে বিলাকত অলপ কাম কৰিব লাগিব আৰু এজন প্ৰফেছৰে যদি এটা দুটা স্কুল এডাপ্ট কৰা আৰম্ভ কৰি দিয়ে তেতিয়া মই ভাবো এই স্কুলবিলাক ভালকে আগবাঢ়ি যাব তো শিক্ষাটো আমাৰ কাৰণে একদম প্ৰায়োৰিটি এটা এৰিয়া হয় তো সেইটো কাম কৰিম আৰু অতি শীঘ্ৰে মই ডাইৰেক্টৰকো কৈ থৈছো যোৱাকালি মোক আমাৰ প্ৰফেছৰ দুজনে কোৱাৰ লগে লগে কি গভৰ্ণমেণ্ট কলেজত কি হৈ আছে আপুনি এইটো ষ্টাডি কৰক আৰু সমস্যাটো সমাধান কৰিব লাগে বুলি গতিকে মই আপোনালোকক এইখিনি কথা দিছো কি পাৰিলে এইটো মাহতে যদি শিক্ষামন্ত্ৰীয়ে টাইম দিয়ে আমাৰ 24 তাৰিখৰ হোম মিনিষ্টাৰ আহি আছে ইয়াৰ পিছতে আমি এটা মিটিং কৰিম আৰু আপোনালোকৰ লগত আমি আমাৰ ডিপাৰ্টমেণ্টে শিক্ষা ডিপাৰ্টমেণ্টে সকলোৰ লগত ক্লোজ টাচত থাকিব আৰু অতি শীঘ্ৰে আমি গোটেই বিটিআৰৰ যিমানখিনি প্ৰিন্সিপাল হেডমাষ্টাৰ সবকলৈ এটা মিটিং মাতিব বিচাৰিছো আৰু এটা বড়োলেণ্ড এডুকেশ্যন পলিচি আমি তৈয়াৰ কৰিব বিচাৰিছো গভৰ্ণমেণ্টৰ ইণ্ডিয়াৰ পলিচি গভৰ্ণমেণ্টৰ আসামৰ পলিচিৰ বাহিৰেও আমাৰ এটা বড়োলেণ্ড এডুকেশ্যন পলিচি লাগে কাৰণ বছৰত 50 কোটি 100 কোটি টকা দিছে আপনার পলিসি নাই এই কারণে ডেস্ক বেঞ্চ সাপ্লাইতে গোটাই পয়সা খরচ কৰি আছে মই গোটেই ফাইলটো খুলি চালো 80% যেটো পয়সা যোৱা 10-15 বছৰ এডুকেশ্যন আইছে তাৰ ম্যাক্সিমাম পয়সাটো অনলি স্টিল ফাৰ্নিচাৰ সাপ্লাই আৰু পিছত মই খুলিলো ডিও বিলাকক এটা বহুতে কৈছে কি স্কুল বিলাকত মানে ফাৰ্নিচাৰ বিলাক পৰি আছে হঠাৎ স্কোবাত চেক কৰি যাই পেলাই যদি দেখা পায় তেতিয়া কিবা গণ্ডগোল হ'ব পাৰে বুলি বহুতে ফোন কৰি আছে বলে কি লৈ যাক ফাৰ্নিচাৰ বিলাক লৈ যাওক অবশ্য কোনো নিব নালাগে কাকো ডিস্টার্ব নকৰো সাসপেন্ড নকৰো কিন্তু এই ফাৰ্নিচাৰ খিনি কোড আছে মোক গোটাই দিব লাগিব এনেকুৱা এটা কি হৈছে এটা ভিজন নাই এটা মিশন নাই এটা কমিটমেন্ট নাই এই কাৰণে আজি গোটেই আমাৰ সুখটো গৈ থাকে কি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এডুকেশ্যন সিস্টেমটো যে নট অনলি ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত আৰু বহুত কিবা কিবি আছে সেই ইয়াক লাগি আমি কৈ পোৱা নাই তো এনিৱে মই ধন্যবাদ জনালো আৰু সোনকালে লগ পাম আপোনালোকক আলোচনা কৰিম আহি থাকিম মই আৰু এটা ৰিকুৱেষ্ট কৰি যাব বিচাৰিছো সমস্যাটো আছে থাকিব কিন্তু ইয়াৰ পিছতো আপোনালোকে যেটো ভাবিছে কি সেন্টাৰ অফ এক্সেলেন্সি হ'ব লাগে এইখিনিৰ বাহিৰে আৰু কি কি কৰিব লাগে ইয়াৰ এটা মাষ্টাৰ প্লান আপোনালোকে প্ৰিপেয়াৰ কৰক আৰু হিটো ভাল এটা ডিজাইনাৰ লৈ পেলাই কৰক মই কোকৰাঝাৰ সিটিটো সুন্দৰ এটা সিটি কৰিব লাগে বুলি ইয়াত সিটি ডিজাইনাৰ আনি পেলাই আজিৰ পৰা কাম কৰিব দিছো 7-8 দিনৰ কাৰণে বহিব ইয়াতে তেখেতে সব ডিজাইন কৰি দিব কোকৰাঝাৰ সিটিটো কেনেকৈ ডিজাইন কৰিব লাগে আৰু সেই মানুহটো লাগে যদি আপুনিও ইয়াতে আনিব পাৰে মই মাজতে 4 দিন আগত দিল্লী গৈছিলো তাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ জইন্ট সেক্ৰেটাৰী এইবিলাকক লগ কৰিছো তেখেত কৈছে যে আমাৰ তাত বহুত পইচা আছে নিবলে নাহে অসমৰ পৰা আৰু বহুত মানে পইচা দিবলে নাহে বুলি কৈছে বহুত জায়গা তো এই কাৰণে কোন কি সমস্যা হৈ আছে আমি নাজানো এগ্ৰিকালচাৰত বহুত পইচা আছে টুৰিজমত বহুত পইচা আছে সোশ্যাল ওয়েলফেয়াৰত বহি আছে পইচা আছে ইনফ্যাক্ট সোশ্যাল ওয়েলফেয়াৰৰ যেটো সেক্ৰেটাৰী সেইটো আমাৰে মানে জিঅৰি হয় শকুন্তলা গামলিং বহুত দক্ষতা আইএস অফিচাৰ মেডাম এজন মিসিং মহিলা তেখেতে কৈ আছে কি ইমান পইচা আছে আমাৰ কাম কৰিব লাগে মানে কামটো কবাত হয় কবাত ৰৈ গৈছে তো কবাত এটা বটলনেক আছিলে এতিয়া বিষয়বিলাকক মই কৈছো ফ্ৰী হেণ্ড দিছো যে সবে কাম কৰক কাম কৰাৰ কাৰণে কোনো বাধা নাপাব কাম কৰক তো সেই কাৰণে মই ভাবিছো কি পইচাৰ কোনো অভাৱ নহব আপোনালোকে এইটো ডিজাইন কৰক ভালকে এটো অলপ মানে এনিমেটেড কৰিব পাৰে এটো কোড কি লাগে কোড কি নালাগে এটো চাবৰ কাৰণে এই গোটেইখিনি আপোনালোকে কৰক এটো ওয়ার্ল্ড ক্লাস এটা ইনস্টিটিউশন হ'ব লাগে আৰু ইয়াৰ কাৰণে কোনো বাধা থাকিব নালাগে if not today tomorrow will do it if not tomorrow day after tomorrow কালি পৰহিটো হ'ব
আৰু মই ভাবো আমাৰ কামটো সেইটোৱে, এইটো কাম কৰিবই ৰাজনীতিত আহিছো, বেলেগ একো কাম নাই। যদি সেইটোৱে কৰিব আহিছো, যি কৰিব লাগে কৰিম, কামখিনি আমাৰ ভালকে হ'ব লাগিব। মই এইখিনিয়ে ক'লো, সকলোকে ধন্যবাদ জনালো আৰু এই মহাবিদ্যালয়খনৰ সকলো দিশৰ পৰা উন্নতি মই কামনা কৰি আৰু আপোনালোক যিখিনি ইয়াত আমাৰ প্ৰিন্সিপালকে আদি কৰি যিখিনি ফেটাৰ্নিটি আছে চবৰো মানে ভাল এটা পৰিৱেশ, এটা শান্তি কামনা কৰি মোৰ বক্তব্য সামৰিছো। ধন্যবাদ।